ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি এটা বছৰ আগতে অৰ্থনৈতিক বিপ্লৱৰ পৰিকল্পনা কৰিছিলোঁ আৰু আমাৰ ছাত্ৰ সন্থাৰ এতিয়া মূল উদ্দেশ্য হৈছে ৰাজনৈতিক বিষয়সমূহৰ পৰা আঁতৰি আহি বা ৰাজনৈতিকভাৱে বহু এতিয়া চৰ্চা চলি আছে ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক মেৰুকৰণ এইবিলাকৰ পৰা আঁতৰি আহি আমি ছাত্ৰ সন্থাই এতিয়া এটা আমি পণ লৈছোঁ যে আমাৰ যি অৰ্থনৈতিক সংগ্ৰাম আমাৰ শৈক্ষিক সংগ্ৰাম আৰু আমাৰ ৰাজপথৰ আন্দোলন এই তিনিওটাক আমি একেলগে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি এতিয়া পণ লৈছোঁ আৰু অৰ্থনৈতিক বিপ্লৱৰ অংশস্বৰূপে আমি ডিব্ৰুগড় জিলাত তিনিটা প্ৰকল্পৰ কাম কাজ ইতিমধ্যে আৰম্ভ কৰিছোঁ। লেজাইত আমি তাঁতশালৰ কাম কাজ আৰম্ভ কৰিছোঁ। ডিব্ৰুগড় মাইজানত বায়'ফ্লক পদ্ধতিৰে থলুৱা মাছৰ উৎপাদনৰ কাম কাজ আৰম্ভ কৰিছোঁ আৰু আজি ভাদৈ পাচলিত বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰিৰ পালনৰ যি এখন অনুষ্ঠান ইয়াত আজি এটা প্ৰকল্প শুভ উন্মোচনী হৈছে। ইয়াৰ জৰিয়তে আমি গাহৰিৰ যি বজাৰ সেই বজাৰত চাহিদা পূৰণ কৰিবৰ কাৰণে সক্ষম হোৱাৰ উপৰিও আমাৰ যিসকল যুৱক যুৱতী সেই যুৱক যুৱতীসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে এটা বাট বিচাৰি পাব বুলি আমি আশাবাদী। আহি থাকিবলগীয়া দিনত আমাৰ অৰ্থনৈতিক বিপ্লৱৰ অধীনত কেইবাটাও প্ৰকল্প আমাৰ হাতত লোৱা আছে, গতিকে ইয়াৰ কাম কাজসমূহ আমি পূৰণ কৰি যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আমি সমগ্ৰ উঠি অহা যুৱ প্ৰজন্মক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক অংশ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমত আচলতে বিভিন্ন ক্ষেত্ৰত আমি যদি গাহৰিৰ কথা কওঁ বা কণীৰ কথা কওঁ বা অন্যান্য শাক পাচলিৰ কথা কওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে বহিৰাজ্যৰ পৰা আচলতে অসমলৈ গোটেইবিলাক আমদানি হয় আৰু বহিৰাজ্যৰ বজাৰে অসমৰ চাহিদা পূৰণ কৰি আহিছে। আজি গাহৰিৰ ক্ষেত্ৰতে হাজাৰ কোটি টকা শ কোটি টকাৰ ব্যৱসায় বহিৰাজ্য পাঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যই হাজাৰ শ কোটি টকাৰ ব্যৱসায় আজি অসমত কৰি আহিছে, কিন্তু এই চাহিদা অসমৰ যদি যুৱকসকলে চেষ্টা কৰে তেনেহ'লে পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ব। ইয়াৰ আগতে আমি ছাত্ৰ সন্থাই এটা প্ৰচেষ্টা লৈছিলোঁ যে লেয়াৰ ফাৰ্মিঙৰ জৰিয়তে কণী উৎপাদন প্ৰায় এখন জিলাত 1.5 লাখলৈকে এদিনত কণীৰ চাহিদা আছে আৰু সেই চাহিদা পূৰণ কৰে উত্তৰ প্ৰদেশৰ কণীয়ে বা উত্তৰ প্ৰদেশৰ বজাৰে নিয়ন্ত্ৰণ কৰে গোটেই প্ৰক্ৰিয়াটো। গতিকে আমি ছাত্ৰ সন্থাই লেয়াৰ ফাৰ্মিঙৰ জৰিয়তে বিভিন্ন সময়ত আমি সেই কণীৰ বজাৰখনত কিছু পৰিমাণে অৰিহণা যোগাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু যিটো ক্ষেত্ৰত 2% পৰা 10% ইতিমধ্যে যাবৰ কাৰণে সক্ষম হৈছে আৰু ঠিক সেইদৰে গাহৰিৰ বজাৰখনো শ হাজাৰ কোটি টকাৰ যি নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণ এতিয়াও বহিৰাজ্যৰ হাতত আছে। গতিকে আমাৰ অসমৰ যুৱকসকলে যদি ইয়াত কিছু পৰিমাণে অৰিহণা যোগায় এধাপকৈ আগবাঢ়ি গৈ সেই বজাৰখন দখল কৰিব লাগিব আৰু বহিৰাজ্যৰ যি আমদানি কৰি আনি ইয়াত চাহিদা পূৰণ কৰা হৈছে তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি অসমীয়াই সেই বজাৰ দখল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু এধাপকৈ আগবাঢ়ি গ'লে নিশ্চয় আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম। ইয়াৰ জৰিয়তে অসমৰ যি গাহৰিৰ বজাৰ তাত অসমীয়াৰ দখলো হ'ব আৰু আমাৰ যুৱকসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব আৰু যেতিয়া অৰ্থনৈতিকভাৱে যুৱকসকল স্বাৱলম্বী হ'ব এটা জাতি শক্তিশালী হ'ব আৰু জাতীয় পুঁজি শক্তিশালী হ'ব। ক্ষেত্ৰত এইটো এটা খুব শুভবাৰ্তা। আমি এটা কথা কৈ আহিছিলোঁ যে ছাত্ৰ সন্থাই যিমানবিলাক আঞ্চলিক সমভাৱাসম্পন্ন ৰাজনৈতিক শিবিৰ আছে সকলোৱে একলগ হৈ আহি থাকিবলগীয়া দিনত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু শিক্ষাৰ জৰিয়তে ৰাজনীতি কৰিবৰ কাৰণে, কাৰণ ধৰ্মীয় ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি বহু হ'ল। এতিয়া উঠি অহা প্ৰজন্মই নৱপ্ৰজন্মই মূল্যবোধৰ ৰাজনীতি বিচাৰে যি শিক্ষাৰ ভিত্তিত হ'ব লাগে, যি অৰ্থনৈতিক উন্নয়নৰ ভিত্তিত হ'ব লাগে। গতিকে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আঞ্চলিকতাবাদী শক্তিক বা আঞ্চলিকতাৰ যি ধাৰা সেই ধাৰাৰ ধ্বজাখন উৰাই ৰাখিবৰ কাৰণে সকলো আঞ্চলিক সমভাৱাসম্পন্ন আঞ্চলিক শক্তি দল একলগ হৈ আহি থাকিবলগীয়া আগবাঢ়ি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ।